হেল্ল' গাইজ ফাইনেলি কেইবাদিন দৌৰা নাছিলোঁ কাৰণ বৰষুণ দি আছিলে আৰু বৰষুণ দিয়াৰ কাৰণে আমি য'ত দৌৰোঁ মানে য'ত দৌৰা ইণ্টাৰভিউ হ'ব তাত বৰষুণ দিয়াৰ কাৰণে বহুত জেগা বেয়া গৈছিলে চ' মনটো ডেমেজ হৈ গৈছিলে সেইটো কাৰণে দৌৰিব অহা নাছিলোঁ আজি ফিল্ড চাইছোঁ দৌৰিবলৈ ৰ'দো দিছে সেইকাৰণে দৌৰিবলৈ আহিছোঁ পানী স্প্ৰে লৈ আহিছোঁ লগৰ এটা আহিছে ভালো দৌৰি অলপমান তাৰপিছত দৌৰি মেলি আহোঁ মই দেখুৱাম বাৰু ভিডিঅ'টো দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে আমাৰ মানে লখিমপুৰ যোনটো আমাৰ লীলাবাৰীত পৰিছে লীলাবাৰীখন হাইস্কুল নেকি হাইস্কুলত পৰিছে ইণ্টাৰভিউটো তাত একদম বৰষুণ দি মানে গোটেই জেগা পিছলি মেলি ল'ৰা ছোৱালীবোৰ দৌৰোঁতে পৰি দৌৰিছে কেনেকুৱা অৱস্থাও বেয়া হৈছে ন বৰষুণৰ কাৰণে তো ভিডিঅ'টো দেখুৱাম কেনেকুৱা হৈছে খাই দিব কণিম তোক এক্সট্ৰাকৈ এটা বনাই দিম ষ্টেটাছ লাগে ভলক বনাই আছে ইমান আৰামত পৰি দিয়ে বুজি দাদা অলপ জোৰ দিলে কিমান দূৰত পৰি যাব লাগে আহি থাক বাই মিছ কৰিছে ই আজডাল চাই আছে আকৌ আজডাল বাদ দে ফাউল চাউল হ'লেও পইচা আগৰ মাৰিছো বহুত আগৰ মাৰিছো এইডাল কৈছো নহয় এইটো বহিবহে দিছে এইটো পাঞ্জলত বহিহে এইটো বহি দিলে এইটো পিছপা নহয় ইয়াতে কিছুমানে যে 25-30 মাৰি দিয়ে যিহেতু সেই ভিডিঅ'টো বৰষুণ দিয়াৰ কাৰণে চাওক কেনেকৈ পৰে চাওক কেইবাটাও এনেকৈ খুন্দা খাই মেলি পৰি যায় ইটো বহুত সিটো যায় বৰষুণ দিয়া দৌৰিব মানে একচুৱেলি পিছুৱাই দিব লাগিছিলে বৰষুণ চৰষুণ বতৰৰ কাৰণে কিন্তু পিছুৱাই মেলি দিয়া নাই আৰু সেনেকৈ দৌৰিবলগীয়া হৈছে বহুত ল'ৰা টাইমমতে সোমাব পৰা নাই গাইজ চাওক আৰু কেনেকৈ পৰিছে চাওক এনেকৈনো মই কেনেকৈ দৌৰিব পাৰিব তো গাইজ সেইটো ভিডিঅ' আছিলে যিটো ভিডিঅ'ত মানে ল'ৰাবোৰ দৌৰি পৰি গৈছে বৰষুণ দিয়াৰ কাৰণে গোটেই গ্ৰাউণ্ডখনে পিছল হৈ গৈছে আৰু পিছলত কোনো দৌৰিব পৰা নাই পৰি গৈছে বহুত মানে টাইমমতে সোমাব পৰা নাই মই অলপ আগত দৌৰিব যাওঁতে তেতিয়া ল'ৰা দুটা লগ পাইছিলোঁ সিহঁতি কৈছে যে এইবোৰ পিছল হোৱাৰ কাৰণে টাইমমতে সোমাব পৰা নাই এনেকৈ বহুত প্ৰেক্টিচ কৰি আহিছিলোঁ চ' তাত গৈ পিনে এনেকুৱা ফিল্ডখনৰ কাৰণে মানে টাইমত সোমাব নাই এনেকৈ বহুতে মনটো দুখ কৈছে একচুৱেলি কি কথা আছে বতৰ প্ৰকৃতিৰ নিয়ম প্ৰকৃতিয়ে যদি এনেকুৱা খেলিছে আমাৰ লগত মানে একচুৱেলি দুখীয়া লগৰ লগত তো বাকী কি কৰিব আমাৰ লগত ৰ'দ দিছে বা আজি ৰ'দ দিছে ভাল হ'ব পাৰে আমাৰ 27 তাৰিখে আছে 27 তাৰিখলৈকে ভাল হ'ব পাৰে চাই লওঁ কি হয় ভাল পাই তেতিয়াই যাম যদি বেয়া কৰা আশাটো নাই সেইটো কাৰণে ইয়াতে বাদ দিব লাগিব তো গাইজ ব্লগটো ইমানেই নেক্সট ব্লগ বনাম চাগে কিবা চাই লওঁ ক'ত যাওঁ কি কৰোঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ছাপোৰ্ট পালেহে মোক ভিডিঅ' এটা বনাবলৈ মন যায় নেক্সট ব্লগ এটা বনাবলৈ মন